everyone, Dipanitar channel apor সকলোকে স্বাগতম জনাইছো। আজি উৰুকা হয় আৰু উৰুকাৰ দিনাখনে মই ভিডিওটো ষ্টাৰ্ট কৰিছো ৰাতিপুৱাই আৰু আজি এয়া মোৰ পিছফালে দেখিছে ভেলাঘৰ এটা সৰুকে বনাইছিল আৰু মানে আমি ইয়াতে আজি ৰাতিলে ইয়াতে খানাটো খাম বুলি ভাবি থৈছো আৰু বতৰ যিহে বেয়া কৰিলে তেজপুৰ বুলিয়ে নহয় যতে ততে বতৰ বেয়া বুলি শুনিছো ইমান হেমেকি গ'ল বতৰটো সেইটো কাৰণে বেয়া লাগিছে আৰু মনটো হলো ফৰকাল হলে ভাল লাগিলেহেঁতেন গোটেইখন পানী দেখিছে আৰু মানে এতিয়া খানা খোৱাটো জানো কি হয় ৰাতিলে বৰষুণ যদি দি থাকে তেতিয়াহ'লে হয়তো সেইটো যিটো জায়গাত খোৱা যাম বুলি ভাবিছিলো সেইটো জায়গাত চাগে নহ'ব আৰু সেয়াই আৰু বিহুলে সকলোলৈকে মানে শুভেচ্ছা থাকিলে আৰু সকলোৱে চাগে বিহুৰ পিঠা পনা আদি কৰি ৰেডি কৰিলে আৰু ময়ো অলপ চলপ কৰিছো আৰু আজি দিনটো কি কৰি থাকে আমি আপোনাক দেখাই থাকিম আৰু চাই থাকিম ইমানেই চৰ্দি লাগিলে মোৰ পৰা ছোৱালীলৈ গ'ল ছোৱালীৰ পৰা আকৌ এওঁলৈ গ'ল চৰ্দি একদম মাত একেবাৰে বহি গৈছিলে আৰু তাৰপিছত মই এইটো মানে ভিডিঅ' কৰিব পৰা নাছিলোঁ মাতটো মানে একেবাৰেই নাছিলে তাৰপিছত এতিয়া অলপ ভাল পাইছোঁ মেডিচিন খাইছোঁ উপায় নাই মানে বুলি একো এটা নবনালেও বেয়া লাগে চ' অলপ চলপ সেয়াও আগবঢ়াইছোঁ পৰিয়ালটোৱে খাওঁ বুলি আৰু অকণমান বনাইছোঁ আৰু এইটো আৰু আপোনাক দেখাই থাকিম আৰু বৰপিঠাকেইটা কৰাই নাই মই এতিয়া বৰপিঠাকেইটা কালি ৰাতি তুলি থৈছিলোঁ আৰু আজি বনাম বুলি ভাবি থৈছোঁ জানো কিমান সময়ত বনাব পাৰোঁ তাকো নাজানো ছোৱালী উঠিলেতো একোৱেই নহয় আৰু ছোৱালী নুঠাৰ আগত যিখিনি কৰি যাব পাৰোঁ কৰি লওঁ তাই 8টা মানত উঠিব এতিয়া এয়া বৰপিঠাৰ কাৰণে গুলি থৈছোঁ এয়া পিছত বনাব লাগিব এয়া আমাৰ কলিজাটো উঠি গ'ল টোপনি পা হয় নে নহয় আজি বিহু নহয় হেপী বিহু উঠিলা মহাজন হেপী বিহু দে মাঘ বিহুৰ শুভেচ্ছা থাকিল আৰু থেংক ইউ অ'কে এয়া যে হেৰি কৰি পেলাই অৱস্থা বেয়া হৈ গ'ল কি কয় কোঠাৰেদি খৰি ফালি ভেলাঘৰটো আমাৰ ৰেডি হৈ গ'ল এয়া ধুনীয়াকৈ গামোচাত লিখি দিয়া হৈছে ভোগালী বিহু শুভেচ্ছাৰে আৰু জাপি তিনিটাও লগাই দিয়া হৈছিলে ভাল লাগিলে বহুত ধুনীয়া লাগিলে আৰু ফুলৰ কেইটামান টাব ৰাখি দিয়া হ'ল আৰু এইটো আমাৰ গ্ৰেজৰ লগতে ভেলাঘৰটো কানেকশ্যন কৰি বনোৱা হৈছে আমাৰ এইজনে আকৌ এয়া মেজিৰ কাৰণে গাঁত খান্দি আছে 3টা গাঁত খান্দিছে নেকি মেজিটো ডেকৰেশ্যনত কোন আছে অংকনদা আৰু তুমি এওঁ আৰু এই মাইনা আছে ভণ্টিজনী আছে ইহঁত দুইটাই মিলি পেলাই এই মেজি ঘৰটো সাজিছে মানে ডেকৰেশ্যনখিনি আৰু সজাটো তাই দেউতাক আৰু আমাৰ এই মানুহজনে সাজিছে আৰু এইখিনি টুনিছেটো থৈ দিছে এইবোৰো কিবা চাগে লাইট চাইট লগাব নেকি এইবিলাক সেয়া আৰু বাকী ৰাতিলে ভাল লাগিব নহয় জানো আৰু এইজোপা যে মোৰ সৰুতে আনিছিলোঁ দেই পুলিটো ইমানমান আছিলে তাৰপিছত আনি পেলাই মই তাক বহুত যতনকৈ ৰাখি তাৰপিছত বাচাব মানে মাজতে মোক ঘৰ গুচি গৈছিলোঁ তেতিয়া নাবাচিব বুলিয়ে ভাবিছিলোঁ তাৰপিছত গছজোপা যেন তেন পানী দুনি দিওঁতে মেলোঁতে তাৰপিছত তাৰ জীৱটো আহিলে মই একেবাৰে বেয়া লাগি আছিলে মৰি যাব বুলি মানে বহুত দুখ লাগি আছিলে বাচি গ'ল আৰু তাৰপিছত আৰু ভিতৰৰ অংশ দেখাওঁ পোহৰত দেখাই লৈছোঁ আকৌ ৰাতিলৈ যিহেতু আৰু ভিতৰৰ ভাগ আৰু ভাল লাগিব লাইটৰ পোহৰ এয়া দেখিছেনে গোটেইখন আজি হেৰি হ'ল বৰষুণ দিলে যে গোটেইখন গেলি আছে মানে সেইকাৰণে ভিতৰৰ অংশ দেখাওঁ আপোনালোকক
এইয়া চাওক কি ধুনীয়া লাগিছে আমাৰ বাবলিহঁতে যে বহুত ফূৰ্তি কৰিছে বহুত ভাল পাইছে কলিজা মানিকণ উঠিলে এতিয়া দুপৰীয়া শুই পেলাই বাবা কি হামি মাৰিছে বা হ'ল টোপনি তাই শুই আছিলে যে মই কৈছিলো আপোনালোকক এয়া উঠিছে একে চকু পানী ওলাই গৈছে হামিয়াই হামিয়াই ন কি কি এটা কি কি পৰিলে কি পৰি কি নাই বেটা উঠিলা চবকে হাই কৈ দিয়া আজি ৰাতিলে কি খাবা মামাম কি খাবা হাঁহি এটা মাৰি দিয়ে আকৌ হাঁহি অকণমান শুলে যে সেইকণে মোৰ কাৰণে শান্তি আৰু নহলে উঠাৰ পিছত আৰু কোনো ফালে ৰক্ষা নাই বাৰে গৈ থাকিব ইফালে যাব খালি কচু গুটি উঠিলা নাই উঠা আমাৰ এই মানে এটা গুণ আছে দেই যিমান আপোনালোকক মানে কৈছো আৰু এইপিনে চব মোকো চাবলৈ দিয়া তাৰপিছত এই মানে ভাত যেনিবা এই মাত্ৰ খোৱালো নহয় তাইক যদি পিছ মুহূৰ্তত যদি বেলেগে কোনোবাই সোধে নহয় যে ভাত খালা নে তুমি তাই কি কব নাই এইয়া পিছ মুহূৰ্ততে কব নাই তাৰপিছত যদি কয় তুমি শুলা নে নাই তাৰপিছত জোতা চেণ্ডেলৰ কমপ্লেইন কৰিবলৈ ককা আইতাকক ভালকে জানে মানে যেনিবা কিবা এটা বেয়া হ'ল সেইটো মানে তেতিয়া তাইক ককা আইতাকক কব বেয়া 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 এনেকে বুজায় মানে সেইটো মানে বস্তুটো বেয়া হৈছে তাইৰ সেয়া বেয়া হৈছে ন কি পৰিলে গাঁৱৰ তলত কি বিচাৰি আছা তুমি কি পৰিলে এইকণ সময় শান্তি আৰু তাৰ পিছত এইটো কচুগুটিয়াও এটা মোৰ কচুগুটিটো লাজ লাগি গৈছে নেকি কি পৰিলে আমাৰ মেজি ঘৰ বনোৱাত কিন্তু হেল্পাৰবোৰ ঢেৰ আছে দেই এইপিনে পলাই আছে এইজনী এজনী আমাৰ এজনী আমাৰ কচুগুটিটো এতিয়া উঠি আহিছে নহয় এইটো আৰু ভালকে কাম কৰিব দিব আমি ৰাতিপুৱা মেজি জ্বলাবৰ কাৰণে এইটো মেজি বনাইছো আৰু এইটো আমাৰ ভেলাঘৰ চাওক এইটো আমাৰ ভেলাঘৰ ভেলাঘৰৰ ভিতৰটো আপোনাক দেখুৱাই আছো এইটো গোটেই ভেলাঘৰ ইয়ালৈকে আছে আৰু আমি কি খাওঁ আপোনাক সবিশেষ দেখুৱাম কি খাওঁ কি কৰোঁ আপোনাক দেখুৱাই থাকিম দেখিছে সেইটো আমাৰ ভেলাঘৰ হয় Đây, bắt lại. Đó.
কাটা পৰ্ব চলি আছে আৰু হাঁহ খাবলৈ এই বিহুটোত মানে বহুত ভাল লাগে সেইটো কাৰণে হাঁহে গোটোৱা হৈছে লগত আছে আৰু ব্ৰইলাৰ আছে ব্ৰইলাৰ ড্ৰাই ফ্ৰাই হ'ব আৰু এয়া হাঁহ দুটা আনিছে এয়া দাদাহঁতে কাটি আছে এইফালে আকৌ এয়া বাইদেউহঁতে আদা নহৰু গুচাই আছে লগতে কিবা কিবি খাইও আছিলে আৰু এয়া এয়া আমাৰ হাঁহ মাংস হৈ আছে অলৰেডি হাঁহৰ ফ্ৰাইখিনি খোৱা হৈ গ'ল এইখিনি হাঁহ পুৰা ৰঙা হৈ গৈছে একদম তেল আমাৰ এয়া ৰাতিৰ পৰ্ব চলি আছে চবে এয়া মেজিৰ ওচৰত পুৰা একদম ডান্স কৰি আছে আমাৰ দিদিয়ে এয়া চাওকচোন কিয় ধুনীয়াকৈ ডান্স কৰিছে আপা কৰি খুচৰি আছে আৰু এয়া বৌ নাচি আছে এয়া ওচৰৰ বৌ আৰু মই এয়া কেঁচুৱা লৈ পেলাই এয়া গতিবোৰ পূৰ্ণিমাৰ জোনে মঙে পূৰ্ণিমাৰ জোনে দিয় দুনিয়াত আমি ইয়াত দেখিছে কলপাত আয়োজন কৰিছোঁ গুড মৰ্ণিং এভৰিৱান আজি বিহুলৈ সকলোলৈকে শুভেচ্ছা থাকিলে আৰু কালি ভিডিঅ'টো মই ভাবিলোঁ কালি ষ্টপ কৰি পেলাই আৰু আজি দুইটা মানে বিহু পৰ্বখিনিও কি কৰোঁ সেইখিনি একেলগে এড কৰি ভিডিঅ'টো বোলো আপলোড দিম বুলি ভাবিলোঁ সেইকাৰণে কালি আপলোড দিয়া নহ'লে আৰু আজি আমি এতিয়া মেজি জ্বলাম আপোনালোকক দেখুৱাম কি কৰিম তাৰপিছত কাম বন ৰাতিপুৱা হ'ল আৰু ঘৰ দুৱাৰ সৰা মোচা কৰা চব আজৰি হৈ গ'ল এতিয়া বাজিছে 8টা এতিয়া আমি ৰেডি হৈছোঁ আৰু কাপোৰ কানি পিন্ধি এয়া চাদৰ মেখেলা পিন্ধিছোঁ আজি ভাল লাগে বিভিন্ন এখন মেজি জ্বলোৱাৰ পিছত আমি সকলোৱে এই ধৰণে প্ৰসাদ আৰু চাহ খাইছিলোঁ আমাৰ ঘৰৰ আগফালে আৰু মেজিটো আমাৰ ঘৰৰ আগফালে যিহেতু কৰা হৈছিলে সেইকাৰণে মই ৰাতিপুৱা চাহ কাপ আৰু জলপানখিনি মোৰ ঘৰতে খাবলৈ ক'লোঁ সকলোকে আৰু সেইকাৰণে সকলোৱে সেৱা কৰাৰ পিছতে চাহ খাইছে।
ইফালে আমি এয়া দুইজনে চুঙাৰ পৰা চাউল উলিয়াই আছোঁ জলপান খাবলৈ মানে ক্ৰীমেদি মই যোগাৰ কৰিছিলোঁ আৰু এইফালে ছোৱালীও সেয়া ডলাৰ পৰা প্ৰসাদ খাই আছে। অলপ চুঙাকেইটা কাটোতে অলপ টান হৈছিলে, মানে চুঙাকেইটা অকণমান জ্বলি গৈছিলে বেছিকৈ আৰু তাৰ পৰা উলিয়াবলৈ অলপ টান হৈ গৈছিলে। সেয়া আৰু এনেকৈ সকলোৱে আমি ফূৰ্তি কৰিলোঁ আৰু ভাল লাগে এনেকৈ সকলোৱে যদি মিলিজুলি কৰা যায়। বিহু বুলি সেইদিনাখন ৰাতিপুৱা আমি ফটো উঠিছিলোঁ, তাৰে ফটো কিছুমান মই আপোনালোকলৈ আগবঢ়ালোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ যিসকল আহিছে সেইসকলে যেন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।